আজি এই সংবাদ মেলৰ মূল উদ্দেশ্য হৈছে আমাৰ নিৰ্বাচনী আয়োগৰ কিছুমান নিয়ম সালসলনি হৈছে আৰু তাৰ লগতে আমি গোসাইগাঁও নিৰ্বাচনী কাৰ্যালয়তো সেই সালসলনিখিনি আমি ইতিমধ্যে কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। তো কি হৈছে বৰ্তমান আমাৰ নতুন নিয়মৰ মতে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1960 আৰু তাৰ লগত ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰ্ছ ৰুলছ 1960 কেইটামান ছেকশ্যন চেঞ্জ হৈছে। এই ছেকশ্যনত এতিয়া কি চেঞ্জ হৈছে, আপোনাৰ আগতে আছিলে কি প্ৰত্যেক বছৰে কোৱালিফাইং ডেটটো 1 জানুৱাৰী থাকে। তাৰমানে ধৰক আজি মোৰ 18 বছৰ হৈছে, আজি এতিয়া কি জুলাই চলি আছে, মোৰ যদি আজি 18 বছৰ হৈছে মই নেক্সট 2023 1 জানুৱাৰীতহে মই ফৰ্ম ফিল আপ কৰিব পাৰিম। তাই ইতিমধ্যে যদি অক্টোবৰত এটা ইলেকশ্যন থাকে আমাৰ গোসাইগাঁৱত মই ভোট দিব নোৱাৰোঁ, হয়নে? তো এতিয়া কি কৰিছে, সেই বছৰত এটা কোৱালিফাইং ডেটৰ ঠাইত এতিয়া 4টা কোৱালিফাইং ডেট কৰি দিলে। তো কি 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰ, তাৰমানে 3 মাহৰ মূৰে মূৰে কোৱাৰ্টাৰলি বেচিছত 4টা কোৱালিফাইং ডেট কৰিব। ধৰক এতিয়া নেক্সট 1 অক্টোবৰ যদি আগত কোনোবা 18 বছৰ হৈ গৈছে তেওঁ 1 জানুৱাৰীলৈ ৰখিব নালাগে, তো 1 অক্টোবৰতে এপ্লাই কৰিব পাৰিব। এইটো এই বছৰৰ পৰা নহয়, 2023 পৰা আৰম্ভ হ'ব। আমাৰ প্ৰথম যোনটো ছামাৰী ৰিভিজন 2023 ড্ৰাফ্ট ইলেক্টৰেল ৰুল পাব্লিছ হ'ব, যোনটো 9 নৱেম্বৰ, তাৰ পিছৰ পৰা তেওঁলোকে সেইটো এপ্লাই কৰিব পাৰিব, হ'ব লাগিব, তেতিয়া ফৰ্মত এপ্লাই কৰিব পাৰিব। আৰু এটা নিয়ম এতিয়া সলনি হৈছে, 17 বছৰ যাৰ হৈছে তাৰমানে তেওঁলোকে এডভান্স এপ্লিকেশ্যন কৰিব পাৰিব। এইটো বস্তু এটা ক্লিয়াৰলি মই বুজাই দিওঁ। এডভান্স এপ্লিকেশ্যন মানে এইটো নহয় যে তেওঁলোকৰ নামটো ভোটাৰ তালিকাত আগতে আহি যাব। তেওঁলোকৰ নামটো ভোটাৰ তালিকাত যোনদিনাখন 18 বছৰ হৈছে সেইদিনাখনেই আহিব, কিন্তু তেওঁলোকে সেই 18 বছৰ জন্মদিনটোলৈ ৰখি থাকিব নালাগে, আগত এপ্লাই কৰি নিজে ফ্ৰী হৈ থাকিব পাৰে। অট'মেটিক ছিষ্টেমত যেতিয়া 18 বছৰ হ'ব ভোটাৰ তালিকাত তেখেতৰ নামটো ভৰাই দিয়া হ'ব। এইটো এটা কথা। চ' মেইনলি এইটো এইকাৰণে কৰা হৈছে কাৰণ বহুতখিনি ভোটাৰ, আমাৰ নতুন ভোটাৰ, কেতিয়াবা ইলেকশ্যন হয় বা সেই সময়লৈকে তেওঁলোক ৰখি থাকিব লাগে, একেটা সময়ত বহুত ভিৰ হয় আৰু আমাৰ কাৰ্যালয়তো ভিৰ হয়। কাৰণ একেটা টাইমত আমাৰ কি হয় নিয়ম মতে এই জানুৱাৰী ফেব্ৰুৱাৰী টাইমটোত যোনটো ছামাৰী ৰিভিজন হয় নৱেম্বৰ ডিচেম্বৰ বহুত ভিৰ হয়, একেলগে বহুত ফৰ্ম প্ৰচেছিং কৰিব লাগে। তো এতিয়া ৰাইজৰ কাৰণেও অলপ সুবিধা হ'ব, লগতে আমাৰ কাৰ্যালয়ৰ কাৰণেও সুবিধা হ'ব, কাৰণ বছৰটোত 4টা কোৱালিফাইং ডেট লৈ গ'ল। আৰু নেক্সট আমাৰ স্পেচিয়েল ছামাৰী ৰিভিজন প্ৰত্যেক বছৰৰ দৰে এইবাৰো 1 জানুৱাৰী 2023 কোৱালিফাইং ডেট হিচাপে আৰম্ভ হ'ব। ইয়াৰ লগতে আৰু এটা বহুত ইম্পৰ্টেণ্ট চেঞ্জ হৈছে, চেঞ্জ বুলি নকওঁ, এটা এডিশ্যন হৈছে। এখন নতুন ফৰ্ম, আপোনালোকে জানে ফৰ্ম 6 থাকে, 7 থাকে, ফৰ্ম 8 থাকে। নতুন ভোটাৰৰ কাৰণে ফৰ্ম 6 থাকে, তেনেকৈ কাৰোবাৰ যদি অবজেকশ্যন কৰিব আছে বা ডিলিশ্যন ফৰ্ম 7, কিবা কাৰেকশ্যন কৰিব থাকিলে ডিটেইলছত ফৰ্ম 8 থাকে। তো সেই ফৰ্মবিলাকৰ অলপ চেঞ্জ কৰা হৈছে। যেনেকৈ এখন নতুন ফৰ্ম আৰম্ভ কৰা হৈছে, ফৰ্ম 6B। এতিয়া ফৰ্ম 6Bখন কি হয়, আমাৰ সকলো ভোটাৰৰ এতিয়া যেনেকৈ আপোনালোকে ইতিমধ্যে গম পায়, যেনেকৈ ৰেচন কাৰ্ডটো আধাৰৰ লগত লিংকেজ হৈছে, বাট সেইদৰে ভোটাৰ কাৰ্ডটো এতিয়া আধাৰৰ লগত লিংকেজ হ'ব। তো ফৰ্ম 6B আছে, ফৰ্ম 6Bখনত ভোটাৰজনে নিজে এখন ফৰ্ম জমা দিব, তাত তেখেতে নিজৰ যিটো ভোটাৰ ID নাম্বাৰ তাৰ লগতে আধাৰ নম্বৰটো তেওঁলোকে মেনশ্যন কৰি দিব আৰু আমাৰ ছিষ্টেমত সেই বস্তুটো আধাৰৰ লগত লিংক হৈ যাব। ইয়াতে এটা বস্তু মন কৰিব লগা, ৰাইজৰ মাজত এইটো এটা ভুল মানে নিউজ যাব নালাগে যে আধাৰ নহ'লে কাৰোবাৰ কোনোবা বঞ্চিত হ'ব বা তেনেকুৱা। আধাৰ ইজ নট কম্পালচৰি, মই এই বস্তুটো ক্লিয়াৰকৈ কৈ দিছোঁ, কাৰণ বহুত লোকৰ হয়তো কিবা ডকুমেণ্টছ নাথাকিবৰ কাৰণে আধাৰ নহ'ব পাৰে, কিন্তু আধাৰ কম্পালচৰি নহ'লে লগতে আৰু কেইটামান ডকুমেণ্টছ দিছে যিকেইটাৰ লগত লিংক কৰিব পাৰে। পাছবুক উইথ বেংক, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, ইণ্ডিয়ান পাছপোৰ্ট, পেঞ্চন ডকুমেণ্ট ইত্যাদি। কিন্তু আমাৰ প্ৰচেষ্টা এইটোৱে থাকিব, যিমান পাৰোঁ, আৰু আমাৰ এইটো কমিশ্যনৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আহিছে, আমি 100% আমি আধাৰৰ লগত লিংক কৰিব ট্ৰাই কৰিম। যদি আধাৰ নহয়, কাৰোবাৰ যদি আধাৰ নাই, তেতিয়াহে তেওঁলোকে এই বাকীকেইখন ডকুমেণ্টৰ লগত
নিজৰ ভোটাৰ আইডিখন লিংক কৰিব পাৰিব। আমাৰ ফৰ্ম ফিল আপত সেইটো আমাৰ ইণ্টাৰনেল আমাৰ যোনবোৰ টেকনিকেল পাৰ্চন যোনে ফৰ্ম চৰ্মবোৰ ফিল আপ কৰে তেওঁলোকক ইতিমধ্যে প্ৰশিক্ষণ আমি দিয়াই আছোঁ আৰু আমি আশা কৰিছোঁ যাতে সমাজৰ লোকে আমাক সহায় কৰে। আৰু বিশেষকৈ মই এই সংবাদ মাধ্যমৰ যোগেদি সকলো ৰাইজক গোসাইগাঁও নিৰ্বাচনী জিলাৰ এইটো আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ লগত কোঅপাৰেট কৰে, নিজৰ আধাৰ নম্বৰটো দি লাষ্টৰ সময়লৈকে যাতে ৰখি নাথাকে, যিমান সোনকালে দিয়ে তেওঁলোকৰ কাৰণেও ভাল হয় আৰু আমাৰ কাৰণেও ভাল হয়। কাৰণ এইটো বস্তু অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতত ইতিমধ্যে আৰম্ভ হ'ব অহা সোমবাৰৰ পৰা। ৰিভিজন এক্টিভিটিজ তাৰ এটা মই বিৱৰণী চমুকৈ দি দিছোঁ। অহা 4 আগষ্টৰ পৰা আমাৰ আৰম্ভ হ'ব ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন। তো আমাৰ কিছুমান নিৰ্ধাৰিত নিয়ম আছে, আমি সেই নিয়মৰ মতে ধৰক কিছুমান পলিং ষ্টেচন চেঞ্জ কৰিব লগা আছে, অৱস্থাত ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই, কিন্তু চেঞ্জ কৰিব লওঁতে আমি বেলেগবোৰ ফেক্টৰছো চাব লাগিব যাতে ভোটাৰৰ পৰা 2 কিলোমিটাৰতকৈ দূৰত নহয়। কিছুমান নিয়ম আছে। লগতে যদি কিছুমান পলিং ষ্টেচন ভাগ কৰি দিব লাগে, দুটা কৰিব লাগে, বা কিছুমান যদি জইন কৰিব লগা আছে তাতো কিছুমান নিয়ম আছে। নিয়মবোৰ মতে আমি ৰুলছ এণ্ড ৰেগুলেশ্যনছ মতে চাব লাগিব। চ' অহা আমাৰ আগষ্ট মাহত এইখিনি কাম হ'ব। তাৰপিছত তাৰ লগে লগে আমাৰতো আধাৰ লিংকেজটো হৈ থাকিব আৰু যোৱা বছৰৰ দৰে ড্ৰাফ্ট ইলেক্ট্ৰেল ৰোল 9 নৱেম্বৰ 2022 পাব্লিছ হ'ব ড্ৰাফ্ট ইলেক্ট্ৰেল ৰোল। তাৰপিছত 9 তাৰিখৰ পৰা 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰ, এক মাহ, 9 নৱেম্বৰ টু 8 ডিচেম্বৰ এইটো হ'ব পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেক্টিভছ। কাৰোবাৰ কিবা আপত্তি আছে, কাৰোবাৰ কিবা এডিশ্যন কৰিব আছে, তেওঁলোকে ক্লেইমছ এণ্ড অবজেক্টিভছ ফাইল কৰিব, ক্লেইমছ এণ্ড অবজেকশ্যনছ ফাইল কৰিব পাৰিব 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ। সেই ইতিমধ্যে সেইখিনি সময়তে আমি শনিবাৰ দেওবাৰ দিনবিলাকত এই অহা 1 আগষ্টৰ পৰা আৰম্ভ হ'ব। 1 আগষ্ট তাৰিখে আমি কামৰূপিল কমিউনিটি হলত ইতিমধ্যে যিহেতু বস্তুবোৰ এতিয়া অনলাইন হৈছে, ভোটাৰ BLOসকলে আজিকালি নিজৰ মোবাইলৰ এপত বস্তুবোৰ ফৰ্ম ফিল আপ কৰে। তো অনলাইন হোৱাৰ কাৰণে তেওঁলোককো এতিয়া প্ৰশিক্ষণ দিব লগা হ'ব। যোৱাকালি ইতিমধ্যে আমাৰ অফিচৰ টেকনিকেল পাৰ্চন লগতে আমি জ'নেল লেভেল আমাৰ ট্ৰেইনিং হৈছিলে বঙাইগাঁৱত আৰু আমি এটেণ্ড কৰি আহিলোঁ। আৰু আমাৰ লগতে ALMT গৈছিলে। তেওঁলোকে অহা সোমবাৰে সকলো BLO, AERO, ERO আৰু BLO ছুপাৰভাইজাৰক এই নতুন এপছ যেনেকৈ গাৰুডা এপছ, নেশ্যনেল NVSP বা ভোটাৰ পৰ্টেল, আগৰ এপবিলাকে আছে, এপবোৰ আপডেট হৈছে। আপোনালোকে গম পায় আগতে পাব্লিকে যেনেকৈ এপবোৰত এপ্লাই কৰিব পাৰে, ছেইম সেইদৰে কিন্তু আপডেট হৈছে, এপবোৰ নতুন ভাৰ্চন ওলাইছে, তাৰ নতুন ফৰ্ম আহিছে, সেইকাৰণে সেইবিলাকৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। তাৰ লগতে আমি এটা লঞ্চ ইভেণ্ট কৰিম। সেই সমাজৰ লোক লগতে আমাৰ পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ আৰু আপোনালোকলৈও নিমন্ত্ৰণ থাকিলে মই সময়টো পিছত জনাই দিম। সেই লঞ্চ ইভেণ্টত আমি এই আধাৰ লিংকেজটো আছে যে আধাৰ লগত ভোটাৰ, সেইটো আমি আৰম্ভ কৰিম। তাতে আমি কেইজনমানৰ তাতেই প্ৰগ্ৰেমটোতে আমি আৰম্ভ কৰিম। তাৰপিছত 1 তাৰিখৰ পৰা সমগ্ৰ আমাৰ গোসাইগাঁও নিৰ্বাচনী জিলাত এই বস্তুটো লিংকেজটো আৰম্ভ হৈ যাব।